हेलो फ्रेंड्स मैं मोर नतुन एटा भिडिओ आपनालोक सकलोके स्वागतम जनालो। कि खबर आपनालोकर निश्चय भाले मोरो भाले। आज जेहेतु सानडे है या सानडे बजार गईसिलो बजारर परा या मैं ढेकिया आनिसिलो औटेङा आको नेमु एनेके पाचली अलप बजार करिसिलो। या मधुरी एतिया ओलाइसे यथेष्ट मधुरी खाई ভাল লাগে। আকৌ या काचकल आनिसिलो काचकल फ्राई करिও खाई ভাল লাগে বা काचकल দি माछ बनाई खाई ভাল লাগে। या कलडिल আকৌ कुंडली এনেকৈ आनिसिलो बजारर পৰা। আৰু या कचलती आनिছো। कचलती আজি মই নবনা এতিয়া মই ঢেকিয়া ঔটেঙা এনেকৈ বনাম বুলি ভাবিছো। কঁঠাল গুটি দি অমিতা আনিছিলো এতিয়া বনাম মই ঢেকিয়া আৰু ঔটেঙা কঁঠাল গুটি দি দাইল বনাই কোনে কোনে খাই ভাল পায় জনাবচোন। या धनिया पात आनिसिलो এতিয়া মই বনাবলৈ আৰম্ভ কৰিছো। বলক তেতিয়া হলে মইনো কি বনালো চাওচোন বলক। সৰু মাছ অলপো আনিছিলো। এয়া মাছখিনি এতিয়া ধুই মেলি মই বাছি লম ধুনীয়াকৈ। এয়া মই গেছত দাইল পাতি দিছো দাইলখিনি উতলি আছে। ইয়াত এতিয়া মই ঔটেঙাখিনি দি দিছো। এনেকৈ গৰম বহুত পৰিছে এতিয়া যেহেতু গৰমত এনেকৈ খাই ভাল লাগে। কোনে কোনে খাই ভাল পায় কমেন্ট কৰিবচোন। या मैं दुपरिया साज आज एनेके बनालो। या ढेकिया दी कँठाल गुटी औटेङा एनेके दी दाइल बनालो मसुर दाइल। भिडिओটো चाই केनेकुवा लागिले जनाब। যদি ভাল লাগিছে তেনেহলে প্লিজ আপোনালোকে কমেন্ট কৰিব লাইক কৰিব। লাইক কৰিলে মোৰ ভাল লাগে তেতিয়া ভিডিও বনাবলৈ প্ৰেৰণা পাওঁ। আপোনালোকে মোক অলপ মৰম কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। এতিয়া এয়া মোৰ খাবলৈ ৰেডি হৈ গ'ল। ভিডিওটো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আকৌ এটা নতুন ভিডিওৰ সৈতে আপোনালোকক লগ পাম। সকলো ভালেই থাকক সুস্থ থাকক। আজিলৈ আহিছোঁ বাই বাই।